সুপ্ৰভাত জনালোঁ আপোনালোকক আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। খুব গৰম হৈছে নহয়নে? এইকেইদিনে ৰ'দটো একেবাৰে মূৰৰ ওপৰতে, ইমানেই গৰম হৈছে। কিন্তু গৰম বুলি ঘৰত জানো বহি থাকিলে হ'ব? সেইবাবে ভাবিলোঁ ৰাতিপুৱাই অকণমান কোৰ মাৰোঁ, যিহেতু এতিয়া শাক পাচলিৰ ছিজন নহয়নে? লাই, পালেং, লফা সকলোবোৰ লগাব লাগিব। সেইবাবে কোৰ মাৰি দিছোঁ অকণমান। যিহেতু চব্জিৰো ইমান দাম, বজাৰত জুই চাই দাম নহয়নে? সেইবাবে আমাৰ ঘৰত এনেকুৱা ছিজনত প্ৰায় খেতি কৰাই হয়। সদায় দেউতাই মাৰি থাকে কোৰ, কিন্তু আজি মই ক'লোঁ যে মই অকণমান মাৰোঁ দিয়ক। দেউতাই কৈছে মাৰ ভালেই কথা, স্বাস্থ্যটো ভাল হৈ থাকিব, কোৰ মাৰিলে মানুহৰ বেমাৰ নহয়, ভালহে হয় বুলি কৈছে। সেইবাবে অকণমান কোৰ মাৰিছোঁ। এইটো নহয় যে ভিডিঅ'টো কৰিবৰ বাবেহে কোৰ মাৰিছোঁ। কোৰ তেনেকৈ মই মাজে মাজে প্ৰায় মাৰোৱেই, ভিডিঅ' কৰাহে নহয় কেৱল। সেইবাবে আপোনালোকক ভাবিলোঁ অকণমান আজি মই দেখুৱাওঁ মইনো কেনেকৈ কোৰ মাৰোঁ। বৰ বেছি পাকৈত নহয়, যিহেতু আগতে এইবিলাক কাম কৰাৰ কোনো অভ্যাসে নাছিল। হ'ব পাৰোঁ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলোঁ, কিন্তু এনেকুৱা কাম মাহঁতে কৰিব দিয়া নাছিল, যিহেতু আমাৰ খেতি বাতি নাছিল। মানে আমাৰ তেনেকৈ ডাঙৰ ডাঙৰ মাটি নাছিল খেতি কৰিব পৰাকৈ, সেইবাবেহে কৰা নাছিলোঁ। হয়তো আমাৰ ঘৰত থকা হ'লে আমি কৰিলোঁহেঁতেন, কিন্তু নথকাৰ বাবেহে আমি কৰিব নোৱাৰিছিলোঁ, নকৰিছিলোঁ। এতিয়া চাওক মই কেনেকৈ কোৰ মাৰিছোঁ। এইখিনি যে মই কোৰ মাৰিছোঁ, ইয়াত মই কি লগাম জানেনে? ইয়াত লগাম মই পালেং শাক, আৰু পালেং মোৰ খুবেই প্ৰিয়। পালেং খুব ভাল লাগে খাই। তাৰোপৰি পালেং স্বাস্থ্যৰ বাবে বহুত উপকাৰী নহয়নে? সেইবাবে ভাবিলোঁ ঘৰতে অকণমান গোবৰ সাৰত দিয়া পালেং শাক ৰুওঁ, কাৰণ সম্পূৰ্ণ নিৰ্ভেজাল হয় এইবোৰ খাদ্য। সেইবাবে অকণমান কষ্ট কৰিছোঁ, কাৰণ ঘৰত এজন মানুহে কষ্ট কৰি থাকিলে নহয়, সকলোৱে কৰিব লাগিব, তেতিয়াহে এখন ঘৰ চলে নহয়নে? এতিয়া চাওক মই কিদৰে কোৰ মাৰিছোঁ। আৰু এটা কথা নহয়, ভিডিঅ'টো যে আপোনালোকে চাই যদি বেয়া পায়, কমেণ্টটো বেয়া কমেণ্ট নকৰিব, লাগিলে মনৰ মাজতে থৈ দিব, কিন্তু বেয়া কমেণ্ট কৰিলে খুব বেয়া লাগে, মনবোৰ আঘাত লাগে। সেইবাবে বেয়া কমেণ্ট যাতে কোনেও নকৰে। লাগিলে নাচাবই যদি বেয়া পায়, কিন্তু বেয়া কমেণ্ট নকৰিব দেই। বাৰু যি কি নহওক, এতিয়া ভাগৰ লাগিছে, অলপ ৰৈ দিছোঁ। খুব গৰমো হৈছে নহয়নে বাৰু? তাৰপিছত এতিয়া আকৌ অকণমান মাৰি দিছোঁ, যিহেতু গৰম সাংঘাতিক। গৰম বুলি জানো বহি থাকিলে হ'ব? হাত সাৱটি বহি থাকিলে ক'ত হ'ব কওকচোন? মানুহে কষ্ট কৰি খাবই লাগিব। সেইবাবে মই অকণমান কোৰ মাৰি দিছোঁ। আৰু মানুহজন বিশেষ কাম এটাত বাহিৰলৈ ওলাই যাবলগীয়া হ'ল, সেইবাবে মানুহজনে কোৰ মৰা নাই। মানুহজনেও মাৰে মাজে মাজে কোৰ, কিন্তু ভিডিঅ' কৰাহে নহয়। মই ভাবিলোঁ আজি অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ। বাকী যি কি নহওক, আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ চাব, ছাপোৰ্ট কৰি যাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। এতিয়া কোৰ মাৰি হ'ল, ভাগৰে লাগিছে। কোৰ মাৰিলোঁ। খুব গৰম বুলি বহি থাকিলে নহ'ব, যিহেতু কাম বন কৰিবই লাগিব। আৰু শাক পাচলিবোৰ এতিয়া ভাল ছিজন, শাক পাচলি লগোৱা ছিজন এতিয়া। শাক পাচলি লগাই খালেহে হ'ব ঘৰত, যিহেতু ইমান দাম বজাৰত নহয়নে বাৰু? তো এতিয়া ইমান ভাগৰ লাগিছে নহয়, অকণ বহি দিওঁ বোলো। বাৰু যি কি নহওক, এতিয়ালৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক।